हेलो गाइस की खबर আপোনালোকৰ আশা কৰিছো সকলো ভালেই আছে সুস্থ আছে সকলো ভালেই থাকক সুস্থ থাকক তাৰে কামনা কৰিছো নেদেখাজনৰ ওচৰত আৰু আজি হৈছে বিহু অসমীয়াৰ কঙালী বিহু বুলি কলেতো আৰু কবই নালাগে খেতিয়কসকল নিশ্চয় গৈছে চাগে পথাৰলৈ নহয় জানো আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো বিহুটো ভালে কুশলে পাৰ কৰিছে আৰু মোৰ ভিডিওটো সম্পূৰ্ণ চাব শেষত জনাব আপোনালোকৰ কেনে লাগিছে আৰু সকলোকে কঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মইনো বিহু কিদৰে পালিছো অকণমান দেখাবলৈ চেষ্টা কৰিছো মাত্ৰ অকণমান ভিডিও হ'ব প্লিজ ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব শেষত জনাব আপোনালোকৰ কেনে লাগিছে তেনেহলে দিনটো কি কৰিছো কি নকৰো ভিডিওটো আহকচোন চাও নামঘৰৰ প্ৰসাদ ইফালে আছে পিঠা আৰু লাৰু তামোল পানে যদি দিছো আৰু আজিৰ পৰা আৰম্ভ হৈছে কুমলীয়া তামোল মজা মজা বৰা চাউল ইফালে মিক্স সবজি হ'ব এহে পাঠে বলা এনেদৰে তুলসী তলত সেৱা ললো চাকি আৰু ধূপ দিয়ে সেৱা লৈছো ইফালে নামঘৰটো আছে মায়ে বন্তি জ্বলালে নামঘৰত গাইস ভিডিওটো চাই যদি ভাল পালে প্লিজ লাইক আৰু কমেন্ট কৰিব যদি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিওৰ সমূহ আপোনালোকে নটিফিকেশন সমূহ সময়মতে পাই থাকে তেনেহলে পুনৰ লগ পাম আন এটা ভিডিওৰ সৈতে আজিলৈ আহিছো বাই বাই